নাচ ফেশ্বন চেনেল আপোনালোক স্বাগতম জনাইছোঁ। মই নাচ আজি ডাইৰেক্ট যোৰহাটৰ পৰা কৈছোঁ। আপোনালোকক ব্লগটো হঠাতে ষ্টাৰ্ট কৰি দিলোঁ। আজি বিহুৰ বতৰ, বিহুৰ দিনা বলক চাওঁ কি কৰোঁ, আপোনালোক দেখুৱাই যাম। এতিয়া মই আনিব গৈ আছোঁ পাৰ। চাই থাকিব কি কৰোঁ। দোকান বন্ধ। মই ফাৰ্ষ্ট পানী দিব আহিছোঁ কাৰণ যোৰহাটৰ অকণ বেয়া, কিনি খাব লাগে। খাই আহি মই এতিয়া বনাম পাৰৰ মাংস। আপোনালোকে চাব মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলত। আপোনালোকৰ ভ্লগটোৰ মাজত এটা ৰেচিপিও হৈ যাব, মানে এটা ৰেচিপিও দেখা পাব যে পাৰৰে এসাঁজ কেনেকৈ খাব পাৰি। এতিয়া মই পিঁয়াজ কাটিব লৈছোঁ। পিঁয়াজ কাটিম, তাৰপিছত বাকীখিনি দেখুৱাই যাম। জঙ্গলবোৰো পৰি আছে এতিয়া। এইবিলাক চাফা কৰি আছোঁ কাৰণ এইখিনি জেগাত বহুত সেই আছিলে, চাফা কৰি দিলোঁ। বহুত জংঘল আছিলে এইখিনিত, আৰু আমি সেইবিলাক চাফা কৰি আছোঁ কাৰণ এইবিলাকত বহুত হাবি হৈছে, বহুত হাবি হৈছে, বহুত হাবি হৈছে। এইবিলাক প্ৰায় চাফা হৈছে, এতিয়া আমি তাত জুই জ্বলাম। জুই হ'লে আমি তৰকাৰী বনাম। কোনে বনাব? আমি এতিয়া জুই লগাইছোঁ। Hello guys. Hello guys. Bukuri balot guys.
আমি চাফা কৰি আছো কৰা অলপ চাফাই কৰি দিয়া অলপ উগলি দিয়া new blogger hello guys আমি পকুটি বানাই আমি এটা পারো বানাও জলপান খাও কাম চাম কৰি কিনে খাই আছে